खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी बे समाव टल गेटनि सासे बिहारि सुबुङा धोरोम सिबियारि बर' सुबुंनि सायाव गुन्डागिरि खालामदों। नंगौ बे समाव नोंथांमोना गोबां समाव गोबां टल गेटआव जाथाय जानायखौ बे समाव नुना मोननाय जादों आरो टल गेटनि गोबां सुबुंफोरा एबा गोबां मावथिफोरा माखासे सुबुंनि सायाव माखासे गारि सालायगिरि सुबुंफोरनि सायाव गारि बिगोमानि सायाव गोबां नाख्रेबनाय बुलायलायनाय जाथाय आरो गोबां मानि गुन्डागिरि खालामनाय जाथायखौ नोंथांमोना नुबोगासिनो दं। नाथाय बे बादाव टल गेटनि सासे बिहारि सुबुङा गुबुन रायजोनिफ्राय फैनानै टल गेटआव खामानि मावफैनाय सासे बिहारि सुबुङा बाथौ सिबियारि धोरोम गुरु एबा धोरोम सिबियारि बाथौ सिबियारि सुबुंफोरनि एबा बर' सुबुंफोरनि सायाव बे समाव माखासे गुन्डागिरि खालामनायखौ अजद दैखांदों सासे धोरोम सिबियारि बाथौ सिबियारिनि दैदेनगिरिफोरा। नोंथांमोना जेराव डिसप्लेनि गेजेरजों रोखा नुना मोननाय जादों बे लाहारीघाटनि सनापुर थांग्रा सनापुरनि लाहारीघाट टल गेटआव माखासे बाथौ सिबियारि सुबुंफोरनि सायाव गुन्डागिरि खालामनाय बे समाव माखासे भिजुअलनि गेजेरजों रोखा ओंखारबोदों आरो जेराव नोंथांमोना डिसप्लेनि गेजेरजों रोखा नुना मोनदों जेराव सासे टल गेटनि बिहारि सुबुङा गुबुन रायजोनिफ्राय फैनानै आसाम रायजोआव खामानि मावनो फैनानै बिहारि सुबुङा बाथौ सिबियारि बर' सुबुंफोरनि सायाव माखासे गुन्डागिरि आखल दिन्थिदों जेराव रां जानायनि गोबां मानि रां बिख्ल'नानै दाबिनायनि बाथ्राखौ बे समाव अजद दैखांदों बाथौ सिबियारिनि माखासे दैदेनगिरिफ्रा। बे समाव गोख्रों बाथ्राजों सोंखारिदों सासे बाथौ सिबियारि सुबुङा जेराव खौरांनि गेजेरजों बिथाङा फोरमायदों गुबुन रायजोनिफ्राय बिहारनिफ्राय फैनानै रायजोआव टल गेटआव खामानि मावफैनानै सासे बिहारि सुबुङा गुन्डागिरि खालामदों बाथौ सिबियारि बिथांनि सायाव। दानिया फैदो सासे एबा बाथौ सिबियारि सुबुंफोरनि सायाव सासे बिहारिया टल गेटनि सासे मावथि बिहारि सुबुङा बर' सुबुंफोरनि गेजेराव माबायदि गुन्डागिरि खालामदों जों बिथांनिफ्राय जों आबुङै मिथिना लानि। অসমীয়া মানুহক দম দিব ইয়াত বাল বিহাৰী মই এইটোও ক'ব বিচাৰিছোঁ যোৱাকালি আমি 16 তাৰিখে গুৱাহাটী বাটুপুৰী আমাৰ ধৰ্মীয় বাটুৰ আমাৰ আৰজ আছিলে তাত যোৱাত আমাৰ এই টল গেটত ল'লে 440 টকা যোৱা সময়ত এতিয়া আহোঁতে কৈছে 930 টকা লাগে বুলি। এইখন কি নিচিনা টল গেট বনাইছে কি ডকাইত না কি ইয়াত আৰু এইটো কথা স্পষ্ট হৈছে যে ইয়াত বিহাৰী মানুহবিলাক আহি পেলাই আমাকে দম দিছে আমাক দম দি কিনে কথা কৈছে বোলে जो बोलेगा वो सामने आओ और इधर आओ मैं जो बोल रहा हूं ना इधर आ जाओ এনেকুৱা ব্যক্তি বুলি 440 টকা লৈছিলে এতিয়া 930 টকা এতিয়া অসম ৰাইজৰ দপদপনি চলিছে নেকি ইয়াত দপদপনি চলি আছে কাৰণ ইয়াত মন মৰ্জি চলি আছে হিন্দে কম্পিউটাৰত মাত্ৰ টিপে কিন্তু দুজন তিনজন মানে ব্যক্তি পাতি লয় কথাবিলাক সিহঁতে পাতি পেলাই বাজেটটো বনাই লয়
তাৰপিছত আমাক এই স্লিপখন দিয়া হয়। এতিয়া আমি ইয়াত এইটো অসমবাসী ৰাইজক আমি এইটোৱে জনাব বিচাৰোঁ যে এই টোল গেটৰ নামত কিবা দুৰ্নীতি চলাই আছে নেকি। আমি এই অসমবাসীক আমি সেইটোকে আমি অনুৰোধ কৰিছোঁ যেন অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেন এই টোল গেটৰ বিষয়ে ভালকে পৰামৰ্শ লওক। আমি সেইটোৱে বিচাৰোঁ। আৰু এই বিহাৰৰ মানুহবিলাক আমাৰ এই অসমত খিলঞ্জীয়া আমি নিজৰ ভূমিত থকা সময়তো এই বিহাৰীবিলাক যেন ইয়াত আমি দম খাবলৈ নাথাকো আৰু এই ব্যক্তিসকলক অতি সোনকালে ইয়াৰ পৰা আঁতৰাই দিব লাগে। এয়াই অসমবাসী ৰাইজৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, দপদপনি চলাৰ কাৰণে এই বিহাৰীসকলে আমাক দম দিবলৈ সাহস পাইছে। এখেতসকলক যদি ইয়াৰ পৰা যদি আঁতৰাব নোৱাৰোঁ আমি এদিন আমাৰ নিজৰ মাতৃভূমি এৰি যাবলগীয়া হৈ যাব। সেইকাৰণে আমি কৈছোঁ এই বিহাৰীসকলক আজিৰ পৰাই তদন্ত ল'ব লাগে আৰু ইয়াৰ পৰা আজিৰ এই বিহাৰী সমষ্টিৰ মানুহবিলাক ইয়াত কোনো পথে ৰাখিব নালাগে বুলি মই অসম ৰাইজক আমি অনুৰোধ কৰিছোঁ। খিলঞ্জীয়া ৰাইজকে ৰখক। কুকুৰ চব অসমীয়া মানুহক দম দিব ইয়াত বাল বিহাৰী অসমীয়া মানুহক দম দিব। মই এইটোও ক'ব বিচাৰিছোঁ যোৱাকালি আমি 16 তাৰিখে গুৱাহাটী বাটুপুৰী আমাৰ ধৰ্মীয় বাপুৰ আমাৰ আৰজ আছিলে। তাত যোৱাত আমাৰ এই টোল গেটত ল'লে 440 টকা যোৱা সময়ত। এতিয়া আহোঁতে কৈছে 930 টকা লাগে বুলি। এইখন কি নিচিনা টোল গেট বনাইছে, কি ডকাইত না কি ইয়াত। আৰু এইটো কথা স্পষ্ট হৈছে যে ইয়াত বিহাৰী মানুহবিলাক আহি পেলাই আমাকে দম দিছে। আমাক দম দি কিনে কথা কৈছে বোলে जो बोलेगा वो सामने आओ और इधर आओ। मैं जो बोल रहा हूँ ना इधर आ जाओ। এনেকুৱা ব্যক্তি বুলি 440 টকা লৈছিলে, এতিয়া 930 টকা। এতিয়া অসম ৰাইজৰ ইয়াত দপদপনি চলি আছে কাৰণ ইয়াত মন মৰ্জি চলি আছে। সিহঁতে কম্পিউটাৰত মাত্ৰ টিপে, কিন্তু 2-3জন মানে ব্যক্তি পাতি লয় কথাবিলাক। সিহঁতে পাতি পেলাই বাজেটটো বনাই লয়, তাৰপিছত আমাক এই স্লিপখন দিয়া হয়। এতিয়া আমি ইয়াত এইটো অসমবাসী ৰাইজক আমি এইটোৱে জনাব বিচাৰোঁ যে এই টোল গেটৰ নামত কিবা দুৰ্নীতি চলাই আছে নেকি। আমি এই অসমবাসীক আমি সেইটোকে আমি অনুৰোধ কৰিছোঁ যেন অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেন এই টোল গেটৰ বিষয়ে ভালকে পৰামৰ্শ লওক। আমি সেইটোৱে বিচাৰোঁ। আৰু এই বিহাৰৰ মানুহবিলাক আমাৰ এই অসমত খিলঞ্জীয়া আমি নিজৰ ভূমিত থকা সময়তো এই বিহাৰীবিলাক যেন ইয়াত আমি দম খাবলৈ নাথাকো আৰু এই ব্যক্তিসকলক অতি সোনকালে ইয়াৰ পৰা আঁতৰাই দিব লাগে। এয়াই অসমবাসী ৰাইজৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, দপদপনি চলাৰ কাৰণে এই বিহাৰীসকলে আমাক দম দিবলৈ সাহস পাইছে। এখেতসকলক যদি ইয়াৰ পৰা যদি আঁতৰাব নোৱাৰোঁ আমি এদিন আমাৰ নিজৰ মাতৃভূমি এৰি যাবলগীয়া হৈ যাব। সেইকাৰণে আমি কৈছোঁ এই বিহাৰীসকলক
আজিৰ পৰাই তদন্ত ল'ব লাগে আৰু ইয়াৰ পৰা আজিৰ এই বিহাৰী সমষ্টিৰ মানুহবিলাক ইয়াত কোনো পথ্যে ৰাখিব নালাগে বুলি মই অসম ৰাইজক আমি অনুৰোধ কৰিছোঁ খিলঞ্জীয়া ৰাইজকে ৰখক